হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আল্লাহে কৰাত ময়ো ভালে আছো। আজি স্বাধীনতা দিৱস আৰু লগতে মোৰ বাৰ্থডে। মই আছো বৰ্তমান ঘৰত নাই, মই আছো চাচাহঁতৰ ঘৰত। আৰু ইয়াতে আমাৰ ভণ্টি, ভাগিন, ভতিজা চবকে লগ পাইছো। খুব ভাল লাগিছে। কিন্তু মই একদম বাৰ্থডে বুলি একো আয়োজন কৰা নাই। সিহঁতে কেক এটা আনিব, কি কেক আনে নাজানো। সেইটো সাৰপ্ৰাইজ হ'ব লাগিছিল। আজি বাৰ্থডেটো পালিম, কেনেকৈ পালিম আপোনালোকে চাই থাকিব। গোটেইকেইজনীকে লগ পাইছো বহুত দিনৰ মূৰত। ইমান সৰু সৰু আছিলে, এতিয়া বহুত ডাঙৰ হৈ গ'ল। এতিয়া মই কৈছো যে মই আৰু ডাঙৰ নহওঁ, মই সিহঁতক চান্সটো দিছো, চান্স এৰি দিছো। সিহঁতে কিমান ডাঙৰ হ'ব পাৰে হৈ থাকক। আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণ চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আমাৰ মানে আয়োজন চলি আছে বাৰ্থডে কেক খাবলৈ, মানে একে চব ৰেডি। এইজনীতো আৰু ৰেডি একদম আগতীয়াকে আহিছে তাই হুজাইৰ পৰা, পঢ়া জেগাৰ পৰা মোক বাৰ্থডে খাব। এইডাল বহুত বেলেগৰ বাৰ্থডে দেই, বেলেগৰ বাৰ্থডে কেক কটা চুৰিখন মোৰ তাত। বাপৰে খুব ধুনীয়া সযতনে ৰখাৰ বাবে ধন্যবাদ। মমটো কিন্তু বেছি মজা লাগিছে। হেৰি কৰো নহ'লে কেক মমডাল ক'ৰ পৰা ওলাইছে নাজানো, মমডালো ওলাইছে বেলেগৰ পৰা। তাকে মানে এতিয়া আমাৰ আয়োজন আহিছে। আমাৰ কাষ্টমাৰ বাঢ়ি আছে, কেক খোৱা কাষ্টমাৰ বাঢ়ি আছে। এতিয়া কি ক'ম আৰু, দুখৰ কপাল, ইয়াত কেক বিচাৰি পোৱা নাই। যেনে তেনে অলপ আয়োজন কৰিছো। আমাৰ আয়োজন অলৰেডি হৈ গ'ল, আপোনালোকে চাব। জ্বলাব কোনে? মই নে তুমি? জ্বলাইতো তুমি ফুকাব। হয় দিয়া, এয়া আমাৰ বাৰ্থডে আয়োজন কৰি আছে দিয়া। Happy birthday. মমডালত থৈ দিয়া। চবকে দি আছো। এয়া কি কৰিম আৰু, উপায়হীন। নাপাতো বুলি আছিলো, এতিয়া কি কৰিম। চাই পেলাই অবাক হ'ব, ইমান ডাঙৰ কেক। বুজি পাইছে নে? আমাৰ পাৰ্টিটো কেনেকুৱা পাইছে আপোনালোকে জনাব কিন্তু দেই। চবে খালে, মোক কোনো খুৱাই নিদিলে। এতিয়া হৈ গ'ল আমাৰ কেক কাটিলো। এনেকুৱা বাৰু আনকমন পাৰ্টি আপোনালোকে দেখিছেনে? আৰু কোনে কোনে কৰিছে এনেকুৱা পাৰ্টি জনাব। আৰু খুব ভাল লাগিল। কেনেকুৱা লাগিল তোমালোকৰ? বহুত ভাল লাগিছে। পাৰ্টি আছিলে, পুৰা পাৰ্টি। আপোনালোকে যদি এনেকুৱা জীৱনত কাৰোবাৰ বাৰ্থডে যদি পাতিম বুলি ভাবে, তেতিয়াহ'লে কম খৰচত খুব ধুনীয়া এনজয় আপোনালোকে কৰিব পাৰিব। বাই বাই, সকলোৱে দোৱা কৰিব। বাই বাই।